চিন্ময় ভাবাৰী বা কি মুৰা কৰি আছে এই গৰম মাখানত মগতে ৰখ ফাদি হেতন জিনা ও জিনা তই ইমান দেৰি কৰি আহিলি ইমান সময় ৰখিলো মই এটা নকবি আৰু গৰু কইটা মাই দিয়ে ইভা কল বহুত টাইম ৰখিলি নেকি দি থাকে তই দে বহা হিয়েতে মানুহ ৰুৱা হ'ল না ৰুৱা হ'ল ৰ নকব দিয়ে আৰু এই ৰুৱা চোৱা ৰুলি কি যে মানুহবিলাক গৰু চৰু এৰা দি মৰে ৰুৱা ৰুলি বহুত টকা খৰচ হয় না খৰচটো হ'বই আৰু ৰুৱাটো নৰুলেও নহয় না নহ'লে কিনকে খামতে ৰুবা লাগবই মানুহ মানে জানিও গৰু এৰি দিয়ে সেইটো সেইকাৰণে অলপ চাই আছোঁ এতিয়া গৰু চৰু আহে অলপ বই দিয়া দেব বিৰাট গৰম দিছে অচিন বাকা ৰঙা চল চল নাই নেকি কাঠল কৰি থাকা এই নবতাহাৰে লাগছে বাই কাঠল চল যাং চল এই মই নাযাওঁ আৰু মই উঠিম চাও চাও এই মই নাযাওঁ আৰু চাও 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 যাং চাও চাও মইতো মানুহ চানুহ চাই থাকিম দেই হ'ব চাও জিনা আৰু চিন্ময় ক'ত দিছে ক'ত বা গিছে হ'লেও জিনাক তই মনৰ কথা এটা ক'লি না কোৱা নাই কোৱা নাই ৰ ইথানে মনৰ কথা এটা ক'লে আমাৰ জিনা আৰু আমাৰ বন্ধুত্বটা ভাঙি যাব না সেইটো পৰা যাং এতিয়া বৰ ৰ'দ লাগছে না অলপ চাইতে বহিম ক'ত গৈছিলি দেখোন পাথৰৰ পৰা আহিলো আড্ডা মাৰিব যাওঁ কালি আমি নবতা শুনা কাঠল খাইছো চিন্ময় আৰু মই তই গোটেই খালি আপা মানে নিচিনা কৰি থকা অলপতো আপি হৈ থাকবি মই ইংগে থাকিয়ে ভাল পাওঁ আৰু বৈছা তাই কালি কাঠল খাই কেনে লাগছে আমাৰ মোজা আমাক এৰি এৰি কাঠল খালি তই বা কিনকে জকা নাথাকবি দে একে গুচি নাক ভাঙাই দিম ঠিটি দেখোনে টিউচনত যা নেকি মোৰ লগতে যাবি নাযাং মই তোৰ লগত চালা ইয়াৰ লগতে অলপ চেনি খাই যাম মোৰ লগতে যাবা পাৰবি চাইকেলত নাযাং মই ইমান অভিমান কৰা না ততকেতো আমাৰ দুষ্ট ছোৱালীজনীয়ে ভাল তই ইয়াৰ পৰা যাবি না মই ঘৰত যাওঁ ক'ত যাবা স্কুলৰ চিটিতে কি কৰি আছা মই টিউচনত যাব আলছিলো কিবা মোক ডিষ্টাৰ্ব কৰি আছে তই নহ'লে যা আৰু তই মোৰ লগত চাও তই এতিয়া মোক এতিয়া কিয় আনিলি তোৰ লগত মোৰ এটা কথা আছিল বহুত দিনৰ পৰা কওঁ বুলি ভাবি আছিলোঁ ইয়াৰ লগত একদিন তাৰ লগত একদিন আজি মই দেখিছোঁ এতিয়া ঠিটিলে তোক মই ভাল পাওঁ তোক কাবাই ভাল পাব তোৰতো একো আপিবলৈ গুণেই নাই এই ঠিটিয়ে শাক চা তাহত কেনেকৈ টিউশ্যন কৰে কিবা কৰে সেনেকৈ থাকিব লাগে তাহাকে ছোৱালী বুলি কয় তোৰ নিচিনা দুষ্ট ছোৱালীক কাবাই ভাল পাব তোৰতো মনৰ কথাখিনি কোৱা হ'লে দে মই যাওঁ মানৱ দে জিনা কি হ'ল তোৰ মই কি দেখাত বেয়া নেকি নহয়তো এনেহ'লিতে
মই স্কুলক প্ৰপ'জ কৰিছিলোঁ তাই মোক একচেপ্ট নকৰিল মোৰ কি অলপ ছোৱালীৰ গুণ নাই নেকি আছেতো কাই ক'ল তোমাক তেনেহ'লে মইতো স্কুলক প্ৰপ'জ কৰিছিলে একচেপ্ট কিয় নকৰিলে মোক কি কাহ বিয়া নকৰা নেকি কিংকে কম মই তোক যে ভাল পাওঁ তোক যে ময়ে বিয়া কৰাম এনেহ'লে জিনা তই এটা কাম কৰ আজিৰ পৰা সম্পূৰ্ণ আপিৰ ড্ৰেছত থাকবি মোৰতো আপিৰ চাকুৱা মন যায় পিছে কি কৰিম সৰুতে দেউতা ঢুকাই গ'ল এতিয়া ঘৰত কাহ নাইয়ে দাদা ভাইটি মাৰ লগতে কামত সহায় কৰি দিওঁ আৰু যি হৈছে আৰু জিনা আৰু তই এইগিলাৰ কথা ভাবি নাথাকবি আৰু যিটো স্কুলে তোক আজি একচেপ্ট নকৰলাক সেই স্কুলটো একদিন ঘূৰি ঘূৰি চাব লাগিব তোক মই আজি কথা দিলোঁ চ ইয়াৰ পৰা যাং চ তোমাকে ভাল পাওঁ তুমি মোৰ সকলোবোৰ এতিয়া তোমাকে লৈ কৰি দিয়া ক'ত বা গৈছে জিনা ক'ত যাৱ এই মামা ঘৰত যাওঁ আজি জিনাক বহুত ভাল লাগিছেতো জিনা দেখোন আমাৰ ভালে নহয় মানে এই দুষ্ট ছোৱালীৰ নিচিনাকৈ থকা নাই আৰু আমাৰ লগত যেনেকৈ থাকে অঁ আজি বহুত ভাল লাগে জিনাই মোক প্ৰপ'জ কৰিছিল কিন্তু মই একচেপ্ট নকৰি ভুলে কৰিলোঁ নেকি হৈছ কি ভাবি আছে ৰে তই নাই একো হোৱা নাই চ যাং চ চ মানুহকেইটা বুইছা অঁ বুইছোঁ এতিয়া অলপ বহিয়া বা জিনা তোক আজি ইমান ভাল লগা হৈছে হে কি যে কোৱা আৰু নাই সঁচাই কৈছোঁ আতে ব তোক যে স্কিয়ে কৈছিল যে তোক কোনো ল'ৰাই বিয়া পাতিলি সুখত নাথাকব বুলি এইবাৰ চিন্তা কৰিব লগা নাই দে আৰু তই যে কি কোৱা মানুহক নহয় মই সঁচা কথাই কৈছোঁ আজিহে তোক ছোৱালীহেন লগা হৈছে এইগিলা চব তোৰ কাৰণে হৈছে মানুহক মোৰ কাৰণে কি হৈছে তই দেখোন মোক চাদৰ মেখেলা পিন্ধি থাকিব কৈছিলি অঁ মইতো কৈছিলোঁ মানুহক আজি মোক সঁচাই ভাল লাগছে না অঁ ভাল লাগছে আৰু তোক যাই বিয়া কৰাই তাই একদম সুখত থাকব চ অলপ ঘূৰি আহোঁ চ মনৰে কাজিৰঙাত ৰাখিছো সযতনে তয়ে মৰমৰ প্ৰেমৰে সাঁচি পাতত আঁকিছো মনে মনে তয়ে হেঁপাহৰ নয়নে চাই থাকিবৰে মন হয়নে সপোনে মই তোৰ হৈয়ে ৰম
অজিনা বোলো আমাৰ কি ভাল লাগছে না অঁ তলত মোৰ এটা কথা আছে মানে কি কথা কচোন বহুত দিনৰ পৰা কওঁ বুলি ভাবি আছিলোঁ পিছে কোৱা নাছিলোঁ কিন্তু কোৱা নাই আৰু ভয়তে তই বা কি কোৱা দে নকওঁ দে আকৌ ক কি তোক মই ভাল পাওঁ ধেই কি যে কোৱা আৰু তোক বোলে স্কুলহে ভাল পায় তই মোক নাজানিলে ভাবছা নেকি তই যে মোক মনে মনে ভাল পোৱা ধেই কি যে কোৱা আৰু হ'লেও কথাটো সঁচা না মিছা ন মিছা নহয় মানে কথা এটা সঁচাই ময়ো তক কওঁ বুলি ভাবি আছিলোঁ কথা এটা কিন্তু আমাৰ বন্ধুত্বটো ভাঙি দিব বুলিহে মই কোৱা নাছিলোঁ হ'লেও তই মোক ভাল পাবি না মানস পাম দে আজিৰ পৰা আমি দুয়োজনে প্ৰেমিক প্ৰেমিকা তই মোক আজিৰ পৰা দুষ্ট ছোৱালী বুলি নাভাবিবা আৰু স্কুলে কোৱাৰ দৰে অঁ হ'ব দে অলপ ফুৰি আহোঁ এইফালে দাদা তেতিয়ালা যিনে মোক প্ৰপ'জ কৰিছিল কিন্তু মই প্ৰপ'জ একচেপ্ট নকৰি ভুলে কৰিলোঁ মোৰে ভুল যে কোনো ছোৱালী যে এনেকুৱা দুষ্ট নহয় কিছুমানে পৰিস্থিতিৰেহে দুষ্ট হ'ব লগা হয় মই আজি পস্তালোঁ যে জুনিয়ৰ প্ৰপ'জটো একচেপ্ট নকৰি